কি দেখছিলা তুমি? কি পিন্ধি আহিছিলে তোমালোকৰ ঘৰত? কি পিন্ধি আহিছিল? তুমি দেখছিলা? তোমাৰ কি কৈছি না হেৰিয়া? খাও নামছে কৈছে? তুমি খাইছিলা? তুমি খাইছ না? কয়জন আছিল? দুইজন। কি পিন্ধি আহিছিল? তুমি চিন নহয় কৰে? ভাত খাই তোমালোক বেহুচ হৈ গৈছা? ভাত খোৱাৰ পিছত টোপনি গৈছা? মাত্র 10 মিনিট মান আগত ইমার্জেন্সিত 6জন মান ইমার্জেন্সি পেশেন্ট লৈ আহিল। তাৰে এজন হ'ল আব্দুল আলী, তারা 40 বছর, তারা বানু 38, ওয়াসিম আকরাম 14 বছর, ওয়াসিম আলী 14 বছর, আর আফসানা খাতুন 21 বছর। তো প্রেগনেন্ট লেডি হয়। আসিদা খাতুন হল 10 বছর, আসিদা খাতুন 10 বছর, সরু বাচ্চা, মানে চাইল্ড হয়। আর মুকারিমা খাতুন 7 বছর, সরু বাচ্চা। কিন্তু সাসপেক্টেড পয়জনিং হয় বুলি বোধ হয়। মই স্মেলটো চালো, স্মেলটো তেনেকুৱা পোৱা নাই, কিন্তু স্প্ৰে হ'ব, মানে ইনহেল কৰিছে, মানে স্প্ৰেটো এনেকুৱা হ'ব পাৰে, মানে সাসপেক্টেড পয়জনিং। আৰু আপুনি এজনী আপোনাৰ গৰ্ভৱতী মহিলা আছিলে, তেখেতৰ গৰ্ভৱতী মহিলাজনী মই চালো, তেওঁলোক মানে এতিয়া চেঞ্জটো নাই, ভালকে কথা ক'ব নোৱাৰে, আৰু তাৰ বিপিটো অলপ হাই হৈ আছে। মই অবজাৰভেশ্যনৰ কাৰণে ৰাখিছো, আৰু গোটেই পেচেণ্টখিনি মই অবজাৰভেশ্যনৰ কাৰণে ৰাখি দিছো। পৰৱৰ্তী সময়ত যদি বেছি কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, মই হায়াৰ চেণ্টাৰলৈ ৰেফাৰ কৰিম।